গান্ধীক নাথুৰাম গডছে কিয় হত্যা কৰিলে তাৰ বিষয়ে বিতংকৈ জানো আহক। 30 অক্টোবৰ 1948 চনত নাথুৰাম গডছে মোহনদাস কৰমচাঁদ গান্ধীক গুলীয়াই বধ কৰিছিল। কিন্তু নাথুৰামে ঘটনাস্থলীৰ পৰা পলায়ন কৰা নাছিল, বৰঞ্চ আত্মসমৰ্পণহে কৰিছিল। নাথুৰামৰ লগত 17জন অভিযুক্তৰ ওপৰত গান্ধী হত্যাৰ বিচাৰ চলোৱা হৈছিল। এই মকদ্দমা চলি থাকোঁতে ন্যায়মূৰ্তি খোছলাক নাথুৰামে নিজৰ বক্তৃত্ব নিজে পঢ়ি জনতাৰ সন্মুখত ৰখাৰ অনুমতি বিচাৰিছিল, যিটো ন্যায়মূৰ্তি স্বীকাৰ কৰিছিল। যদিও বা চৰকাৰে নাথুৰামৰ এই বক্তৃত্বত প্ৰতিবন্ধ লগাই দিছিল, তথাপি নাথুৰামৰ সৰু ভায়েক আৰু গান্ধী হত্যাৰ সহ অভিযুক্ত গোপাল গডছেই 60 বছৰৰ দীঘলীয়া আইনী যুক্তৰ অন্তত উচ্চতম ন্যায়ালয়ত জয়ী হয় আৰু নাথুৰামৰ বক্তৃত্ব প্ৰকাশ হয়। নাথুৰাম গডছেই গান্ধী হত্যাৰ পক্ষত 150টা দলিল ন্যায়ালয়ৰ সন্মুখত ৰাখিছিল। নাথুৰামৰ এই দলিলবোৰৰ কেইটামান মুখ্য আৰু জৰুৰী দলিল এনেধৰণৰ আছিল। চ'ৰ্চ 1। নাথুৰামৰ ধাৰণা আছিল গান্ধীৰ অহিংসাই হিন্দুসকলক ভয়াতুৰ আৰু দুৰ্বল বনাই দিব। কানপুৰত গণেশ শংকৰ বিদ্যাৰ্থীক যেতিয়া মুছলমানসকলে নিৰ্ভয়ভাৱে হত্যা কৰিছিল, তেতিয়া গান্ধীয়ে সকলো হিন্দুকে কৈছিল যে গণেশ বিদ্যাৰ্থীৰ দৰে অহিংসাৰ পথত থাকি বলিদান দিবলৈ। নাথুৰামে বুজি পাইছিল গান্ধীৰ এই অহিংসা নীতিয়ে হিন্দুসকলক দুৰ্বল কৰি পেলাব আৰু এদিন তেওঁলোকে নিজৰ অধিকাৰৰ কাৰণে যুদ্ধ কৰিব নোৱাৰিব। চ'ৰ্চ 2। 1919 চনত অমৃতসৰৰ জালিয়ানৱালাবাগৰ গণহত্যাৰ পিছতে পৰা গোটেই ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আন্দোলন উফন্দি উঠিছিল। দেশৰ অধিকাংশই এই গণহত্যাৰ খলনায়ক জেনেৰেল ডায়াৰৰ ওপৰত অভিযোগ চলোৱাৰ মানুহেৰে গান্ধীৰ ওচৰ চাপিছিল, কিন্তু গান্ধীয়ে এনে আবেদন সঁচাতে নাকচ কৰি দিছিল, যিটোৱে নাথুৰামৰ হৃদয়ত আঘাত দিছিল। চ'ৰ্চ 3। গান্ধীয়ে খিলাফ আন্দোলনৰ সমৰ্থন কৰি ভাৰতীয় ৰাজনীতিৰ সাম্প্ৰদায়িক বিষ মিহলি কৰি দিছিল। গান্ধীয়ে নিজকে মুছলমান হিতকী হিচাপে দেখুৱাইছিল। তেখেতে কেৰালাৰ মৌপলা মুছলমানসকলৰ দ্বাৰা 1500 হিন্দু হত্যা আৰু 2000ৰো অধিক হিন্দুৰ বলপূৰ্বক ধৰ্ম পৰিৱৰ্তন কৰা ঘটনাৰ বিৰোধিতা পৰ্যন্ত নকৰিলে। চ'ৰ্চ 4। কংগ্ৰেছৰ ত্ৰিপুৰা অধিৱেশনত নেতাজী সুভাষ চন্দ্ৰ বসু বহুমতেৰে অধ্যক্ষ নিৰ্বাচিত হৈছিল, কিন্তু গান্ধীয়ে নিজৰ প্ৰিয় সীতাৰামায়াৰ সমৰ্থন কৰি আছিল আৰু শেষত একো নোৱাৰিল পূৰ্বক চতুৰালিৰে নেতাজীক ইস্তিফা দিবলৈ বাধ্য কৰাইছিল। চ'ৰ্চ 5। 23 মাৰ্চ 1931 চনত ভগত সিং সুখদেৱ ৰাজগুৰুক ফাঁচি দিয়া হ'ল। গোটেই দেশবাসী এই বীৰ সন্তানসকলক ফাঁচি ৰখাবলৈ গান্ধীৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, কিন্তু গান্ধীয়ে ভগত সিংহঁতক এই হিংসাক অনুচিত বুলি কৈ দেশবাসীৰ এই প্ৰাৰ্থনাক নাকচ কৰিলে। চ'ৰ্চ 6। গান্ধীয়ে কাশ্মীৰৰ হিন্দু ৰজা হৰি সিঙক ক'লে যে কাশ্মীৰ এখন মুছলমান বসতীয়া প্ৰধান অঞ্চল আছে, গতিকে ইয়াৰ ৰজা কোনোবা মুছলমান হোৱা দৰকাৰ আৰু হৰি সিঙে হিংসাখন কাশীলৈ গৈ প্ৰাশ্চিত্য কৰিব লাগে। অথচ গান্ধীয়ে হায়দৰাবাদৰ নিজামৰ সমৰ্থন কৰিছিল, য'ত হিন্দুসকলৰ সংখ্যাগৰিষ্ঠ আছিল। গান্ধীৰ নীতিবিলাক ধৰ্মৰ লগে লগে সলনি হৈ গৈছিল। গান্ধীৰ মৃত্যুৰ পিছত চৰ্দাৰ পেটেলে সৈন্যৰ সহযোগত হায়দৰাবাদক ভাৰতৰ ভূখণ্ডৰ লগত অন্তৰ্ভুক্ত কৰিলে, যিটো গান্ধীয়ে জীয়াই থাকিলে হয়তো সম্ভৱ নহ'লহেঁতেন। চ'ৰ্চ 7। পাকিস্তানত হৈ থকা সাম্প্ৰদায়িক ৰক্তপাতৰ পৰা কেনেবাকৈ প্ৰাণ পলাই লৈ অহা হিন্দু শৰণাৰ্থীবোৰে যেতিয়া দিল্লীৰ খালী মছজিদবোৰত আশ্ৰয় ল'লে, তেতিয়া ভাৰতীয় মুছলমানে ইয়াৰ বিৰোধী কৰিলে আৰু তেতিয়া গান্ধী এই ক্ষেত্ৰত নিমাত হৈ গ'ল। পিছত গান্ধীয়ে এই হিন্দু শৰণাৰ্থীসকলক, বৃদ্ধ মহিলা আৰু শিশুৰ সংখ্যা অধিক আছিল, মছজিদৰ পৰা খেদাই হাৰ কপোৱা ৰাস্তাত আশ্ৰয় ল'বলৈ বাধ্য কৰিলে। চ'ৰ্চ 8। গান্ধীয়ে দিল্লীৰ মন্দিৰত নিজৰ প্ৰাৰ্থনা সভাৰ সময়ত নামাজ পঢ়িলে, যিটো বিৰোধিতা মন্দিৰৰ পূজাৰীৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন হিন্দু সংগঠনবোৰে কৰিছিল, কিন্তু গান্ধীয়ে এই বিৰোধিতাৰ প্ৰতি কোনো কাণসাৰ নিদিলে। গান্ধীয়ে কিন্তু কেতিয়াও এখন মছজিদত গীতা পাঠ কৰোৱাৰ সাহস দেখুৱাব নোৱাৰিলে। চ'ৰ্চ 9। লাহোৰ কংগ্ৰেছত বল্লভভাই পেটেলে সৰ্বসন্মতিক্ৰমে অধ্যক্ষ নিৰ্বাচিত হৈছিল, কিন্তু গান্ধীৰ আকৰগছ মনোভাৱ কাৰণে এই পদ জৱাহৰলাল নেহৰুক দিবলগীয়া হ'ল। গান্ধীয়ে নিজৰ দাবীবোৰ সকলোকে মনাবলৈ অনশন, ধৰ্ণা, মন মাৰি থকা কোনো ব্যক্তিৰ লগত কথা নপতা আদিৰ দৰে যুক্তিবোৰক কৰি কাম আদায় কৰাটো ভালদৰে জানিছিল। এইবোৰ কৰোঁতে তেওঁ নীতিৰ অনীতিৰ বিচাৰ অলপো কৰা নাছিল। চ'ৰ্চ 10। 14 জুন 1947 চনত দিল্লীত অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ সমিতিৰ বৈঠকত ভাৰতে বিভাজনৰ প্ৰস্তাৱ খাৰিজ বা অগ্ৰাহ্য হ'বলৈ গৈ আছিল, কিন্তু গান্ধীয়ে তাত উপস্থিত হৈ বিভাজনৰ প্ৰস্তাৱ সমৰ্থন কৰালে। অথচ এই গান্ধীয়ে নিজ মুখেৰে কৈছিল যে ভাৰতৰ বিভাজনতেও দেশৰ উপদেশ হ'ব। কেৱল দেশৰ বিভাজনেই নহ'ল, লগতে লাখ লাখ নিৰপৰাধী মানুহৰ হত্যা, ধৰ্ষণ আৰু গৃহহীনও হ'ল, কিন্তু তেতিয়া গান্ধীয়ে একো নকৰিলে। চ'ৰ্চ 11। ধৰ্ম নিৰপেক্ষতাৰ নামত মুছলমান তুষ্টিকৰণ নীতিৰ আৱিষ্কাৰৰ এই গান্ধীয়ে আছিল। মুছলমানসকলে সংস্কৃতক ৰাষ্ট্ৰভাষা বনোৱাৰ বিৰোধিতা কৰিছিল, তেতিয়া গান্ধীয়ে ইয়াক সহজে মানি লৈছিল আৰু সংস্কৃত বা হিন্দীৰ ঠাইত হিন্দুস্তানী, হিন্দী প্লাছ উৰ্দু, খিচিৰিক উৰ্চনি দিব ধৰিছিল। বাদশ্বাহ ৰাম, বেগম সীতাৰ দৰে শব্দৰ প্ৰচলন আৰম্ভ হ'ল। চ'ৰ্চ 12। কিছুমান মুছলমানৰ দ্বাৰা বন্দে মাতৰম গীতটিৰ বিৰোধিতা কৰাত গান্ধী নতমস্তক হৈ গ'ল আৰু এই পবিত্ৰ গীতক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হ'বলৈ নিদিলে।
Source 13 গান্ধীয়ে বহু স্থানত শিৱাজী মহাৰাণা প্ৰতাপ গুৰু গোবিন্দ সিঙক আদি পদভ্ৰষ্ট দেশভক্ত বুলি উল্লেখ কৰিছিল কিন্তু মহম্মদ আলী জিন্নাক কায়দে আজম বুলি সম্বোধন কৰিছিল Source 14 কংগ্ৰেছে 1931 চনত স্বতন্ত্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বনোৱাৰ কাৰণে এখন সমিতি গঠন কৰিছিল আৰু এই সমিতিখনে সৰ্বসন্মতক্ৰমে জোঁটৰ অংকিত গেৰুৱা বস্ত্ৰক ৰাষ্ট্ৰীয় পতাকা ৰূপে মান্যতা দিছিল কিন্তু গান্ধীৰ আকৰ্ষণৰ কাৰণে ইয়াক তিনি বৰ্ণে বনাব লগা হৈছিল Source 15 যেতিয়া বল্লভভাই পেটেলৰ নেতৃত্বত সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ কামখিনি চৰকাৰী খৰচতে হোৱাৰ প্ৰস্তাৱ পাছ কৰা হ'ল তেতিয়া গান্ধীয়ে চৰকাৰী খৰচৰ প্ৰস্তাৱ বাতিল কৰি দিলে কিন্তু 13 জানুৱাৰী 1948 চনত দিল্লীৰ মছজিদসমূহৰ চৰকাৰী খৰচেৰে পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ পাছ কৰাৰ কাৰণে বাধ্য কৰাইছিল Source 16 ভাৰতে স্বাধীনতা পোৱাৰ পাছত পাকিস্তানক এটা চুক্তি অনুসৰি 75 কোটি টকা দিবলগীয়া আছিল ভাৰতে 20 কোটি টকা আদায় দিছিল কিন্তু 22 অক্টোবৰ 1947 চনত পাকিস্তানে কাশ্মীৰ আক্ৰমণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে এই আক্ৰমণৰ ক্ষুব্ধ হৈ বাকী 55 কোটি টকা নিদিয়াৰ সিদ্ধান্ত লৈছিল কিন্তু গান্ধীয়ে ইয়াৰ বিৰোধিতা কৰিলে আৰু আমৰণ অনশন আৰম্ভ কৰি দিলে যে পৰিণতিত ভাৰতে বাকী 55 কোটি পাকিস্তানক দি দিলে ভাৰতৰ নহয় যুক্তৰাষ্ট্ৰ পাকিস্তানৰহে ৰাষ্ট্ৰপিতা আছিল কাৰণ প্ৰতি খোজতে তেখেতে পাকিস্তানৰ পক্ষ লৈছিল গিলে পাকিস্তানৰ দাবী ন্যায্য হোক বা অনৈতিকেই হোক উপৰোক্ত কাৰণবিলাকৰ উপৰিও 134টা কাৰণত দেশ বিৰোধী মানি নাথুৰামে মহাত্মা গান্ধীক হত্যা কৰিছিল এটো গণতান্ত্ৰিক দেশৰ ৰাইজে ৰজা গতিকে সঁচা মিছা সমালোচনা কৰাৰ দায়িত্ব ৰাইজৰ এয়া আছিল আজিৰ ভিডিঅ'টো